হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে ভীম UPI এপত আপোনাৰ ট্ৰানজেকশ্যন হিষ্ট্ৰীৰ ষ্টেটমেণ্টটো আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত আপুনি আপোনাৰ মোবাইলত ভীম UPI এপটো অ'পেন কৰিব। ভীম UPI এপটো এনেকুৱা আপোনাৰ মোবাইলত অ'পেন হৈ যাব। চাবলৈ পাইছে আপুনি ৰাইট ছাইডৰ তলত চাবলৈ পাইছে হিষ্ট্ৰী দিয়া আছে। আপুনি হিষ্ট্ৰীত ক্লিক কৰিব। হিষ্ট্ৰীত ক্লিক কৰাৰ পাছত চাবলৈ পাব আপোনাৰ মোবাইলত আপোনাৰ হিষ্ট্ৰীকেইটা ট্ৰানজেকশ্যন হিষ্ট্ৰীকেইটা শ্ব' কৰিব। আপুনি ৰাইট ছাইডৰ ওপৰত চাবলৈ পাইছে ডাউনলোড কৰিব পৰা অপশ্যনটো চাবলৈ পাইছে ৰাইট ছাইডৰ ওপৰত। আপুনি ইয়াতে ক্লিক কৰিব। চাবলৈ পাইছে ট্ৰানজেকশ্যন হিষ্ট্ৰীৰ ছাইডত দিয়া আছে ডাউনলোড কৰিব পৰা অপশ্যনটো। আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাবলৈ পাইছে ওপৰত দিয়া আছে ডাউনলোড ষ্টেটমেণ্ট। তাৰপিছত ইয়াত দিয়া আছে চাবলৈ পাইছে ডেট ৰেঞ্জ এনেকুৱা দিয়া আছে। ইয়াত প্ৰথমত আহিছে লাষ্ট মান্থ, লাষ্ট 3 months, 6 months এনেকুৱা আহিছে আৰু তলত কাষ্টম ডেট মানে ডেট চিলেক্ট কৰি পেলাই মানে আপুনি এইটো ট্ৰানজেকশ্যনৰ ষ্টেটমেণ্টটো আপুনি ডাউনলোড কৰিব পাৰিব। মই 3 monthsৰ মানে ষ্টেটমেণ্টটো ডাউনলোড কৰিম, সেইকাৰণে ইয়াত ক্লিক কৰিলোঁ আৰু তলত চাবলৈ পাইছে ডাউনলোড ষ্টেটমেণ্ট দিয়া আছে। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত মই এতিয়া এইটো মানে ডাউনলোড কৰা ষ্টেটমেণ্টৰ PDFটো দেখুৱাম। চাবলৈ পাইছে আপোনাৰ মোবাইলত এনেকুৱা অ'পেন হৈ যাব ডাউনলোড কৰা ষ্টেটমেণ্টৰ যোনটো ট্ৰানজেকশ্যন হিষ্ট্ৰীৰ ষ্টেটমেণ্টটো এনেকুৱা আপোনাৰ মোবাইলত অ'পেন হৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।